লক্ষীপুৰস্থিত ইংৰাজী মাধ্যম আৰোহণ একাডেমীলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৬% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে আয়েশা ছিদ্দিকাই। লক্ষীপুৰ আৰোহণ একাডেমীত এতিয়া আনন্দমুখৰ পৰিৱেশ। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলেও অত্যন্ত সুখী আয়েশা ছিদ্দিকাৰ এই বৃহৎ সাফল্যত। উল্লেখযোগ্য যে লক্ষীপুৰ ত্ৰিপতি গেছ এজেন্সিৰ সমীপত থকা আগশাৰীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠান ইংৰাজী মাধ্যম আৰোহণ একাডেমী লক্ষীপুৰৰ ছাত্ৰ ছাত্ৰীৰ বৃহৎ সাফল্য। মুঠ 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু আটাইকেইজন শিক্ষাৰ্থীৰে উত্তীৰ্ণ হয়। এয়া বৃহত্তৰ লক্ষীপুৰ অঞ্চলবাসীৰ বাবে গৌৰৱৰ বিষয়। ছাত্ৰ ছাত্ৰীৰ এই সাফল্যৰ বাবে আনন্দ প্ৰকাশ কৰে আৰোহণ একাডেমী কৰ্তৃপক্ষই। আয়েশা ছিদ্দিকা, আৰিফ আহমেদ, আৰ বাহাদুৰৰ লগতে 7গৰাকীকৈ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ লক্ষীপুৰ আৰোহণ একাডেমী তথা গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই আনে। নাৰ্চাৰীৰ পৰা 10ম শ্ৰেণীলৈকে অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ পাঠদান দিয়া হয়। তাৰেই উদাহৰণ আজিৰ এই বৃহৎ সাফল্য। আপোনাৰ সন্তানকো যদি আৰোহণ একাডেমীত পঢ়ুৱাবলৈ ইচ্ছুক তেন্তে আজিয়ে আহক লক্ষীপুৰস্থিত ত্ৰিপতি গেছ এজেন্সিৰ সমীপত থকা ব্যক্তিগত আগশাৰীৰ শিক্ষা অনুষ্ঠান ইংৰাজী মাধ্যম আৰোহণ একাডেমী লক্ষীপুৰলৈ। লক্ষীপুৰৰ পৰা ৰেজাউল কৰিমৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। 96% পাবলৈ সক্ষম হৈছা। তো এই আৰোহণ একাডেমীত পঢ়ি যে তুমি 96% পাইছা, ইয়াৰ তোমাৰ বেকগ্ৰাউণ্ডত তোমাৰ এইটোৰ কৃতিত্ব তুমি কাক দিব বিচৰা? So I have studied in this school from class 1, and all the teachers that I have met were really very nice and very helpful. They have helped us in all our hard times when we suffered, when we needed their motivation, as well as in all the academic fields. So it obviously goes to them as well as my parents who have worked hard for me. Obviously, I'm feeling very happy to get such a phenomenal performance, and it's a result of my hard work, I can say. Determination is the best. That's the main thing, to be determined in a thing. And I wanna thank to our school teachers. They are so friendly, and the management of our school, they are so caring. So I wanna thank everyone, and they are the pillars behind my success, I wanna say. Today I am very happy. Sheba has already declared a result of 2024, and all students of our academy successfully passed out. This Aisha Siddika, she obtained 576 marks, percentage 96, and Arif Ahmed, he have got 563, 93.83 percentage, first division with distinction, and R Bahadur, he have got 538, also first division and distinction. Out of 10 students, all students successfully passed out, and I'm very happy that all students are our product, that is they are from class 1 to 10. যেহেতু আমাৰ একাডেমিখন বহুত আগৰে পৰা স্থাপিত আৰু সকলোৱে জানে আমাৰ অঞ্চলত এটা নামজ্বলা একাডেমি, আৰু তাৰ ফল আমি আজি পাইছোঁ। যদি আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰীসকল ভৰ্তি হয়, নিশ্চয় আমি সিহঁতক যিমানখিনি দিব লাগে আমাৰ একাডেমিৰ পৰা নিশ্চয় প্ৰভাইড কৰাৰ চেষ্টা কৰিম। আৰু লগতে এটা কথা ক'ব খুজিছোঁ, আমাৰ বিল্ডিংখন ইমান উন্নত নহয়, কিন্তু আমাৰ ইয়াত ষ্টাডিৰ এটা পৰিৱেশ আছে। সেইকাৰণে আমি সকলো গাৰ্জেনক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে আহক, ইয়াতে নামভৰ্তি কৰক, যিমানখিনি আমি চেষ্টা কৰিব লাগে ইয়াৰ পৰা
নিশ্চয় দিবলৈ চেষ্টা কৰিম। মুঠ শিক্ষাৰ্থী কিমানজন আছে? এতিয়ালৈকে আমাৰ 150-200 প্লাছ হ'ব আৰু এতিয়া এডমিশ্যন চলি আছে। নাৰ্চাৰী টু ক্লাছ 9লৈকে এডমিশ্যন চলি আছে। আন্তঃগাঁথনি নিশ্চয় আমি উন্নত কৰিম, আমাৰ পৰিকল্পনা চলি আছে। তাৰ ভিতৰত আমি কম্পিউটাৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰি আছোঁ অহা ছেশ্যনৰ পৰা, আৰু যিখিনি আমাৰ মানে কিহৰ লগত ফেৰ মাৰিব পৰাকৈ আমি নিশ্চয় শিক্ষা ব্যৱস্থাটো উন্নত কৰাৰ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। সুখী হৈছোঁ আজি ৰেজাল্টটো পাই। এনেকুৱা যদি আৰোহণ একাডেমীত ভালকৈ পঢ়া শুনা কৰায়, যিহেতু প্ৰথমৰ পৰা যি ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰে তেওঁলোকে অৱশ্যেই ভাল হ'ব।